আধৰুৱা এটা প্ৰেম কাহিনী, বৰষুণ বতাহ আৰু তুমি, আৰু ইউনিভাৰ্চিটিৰ হোষ্টেলৰ মোৰ সেই ভঙা খিৰিকীখন। কিমান যে পাগল আছিলোঁ তোমাৰ কাৰণে। তোমাক সেইদিনা বাৰিষা বতৰত বতাহে তোমাৰ ছাতিটো উৰুৱাই নিয়াৰ পিছত তোমাৰ ধুনীয়া মুখখন যেন মোৰ হৃদয়ত বহি গ'ল। নাজানো হেনে কি ভাল লাগি গ'ল তোমাক, কিন্তু তোমাক দেখাৰ সেই প্ৰথম চাৱনিতেই হৃদয়ৰ বন্ধ কোঠালিত যেন তুমি সোমাই পৰিলা। প্ৰেমৰ পৰা বহুত দূৰতেই আছিলোঁ মই, কাৰণ জানিছিলোঁ প্ৰেমত পোৱাটো তেনেই সহজ, কিন্তু প্ৰেম পোৱাটো ইমান সহজ নহয়। প্ৰেমৰ পৰিৱৰ্তে প্ৰেম পোৱাটো সদায় ইমান সহজ নহয়। কিন্তু এটা কথা জানো যে একপক্ষ প্ৰেমৰ আমেজেই বেলেগ। কিন্তু মই যে একপক্ষ প্ৰেমিক নাছিলোঁ। তোমাক যে বিচাৰি গোটেই ইউনিভাৰ্চিটিৰ এটা ডিপাৰ্টমেণ্ট নাছিল য'ত মই যোৱা নাছিলোঁ তোমাক বিচাৰি। কিন্তু কিয় বা ইমান বিচৰাৰ পিছতো তোমাক বিচাৰি পোৱা নাছিলোঁ। আশা এৰিয়ে দিছিলোঁ যে ক'ত আৰু তোমাক বিচাৰি পাম, তুমি বা আমাৰ ইউনিভাৰ্চিটিৰ হয়নে নহয়। কিন্তু সঁচা কথা ক'বলৈ গ'লে তোমাক লগ নোপোৱা হ'লেই ভাল আছিলে। ভাগ্য চোৱা কেনেকুৱা। সেইদিনা যে মই কিয় ইউনিভাৰ্চিটিৰ বাছত উঠিছিলোঁ। একচুৱেলি মোৰ বাইকখন বেয়া হৈছিল আৰু মই লগৰ এটাৰ ৰুমত আছিলোঁ। সেইবাবে সেইদিনা বাছত আহিব লগাত পৰিলে, আৰু তুমিও সেইখন বাছতেই আছিলা। কেনেকুৱা এক আনন্দ লাগিছিল। তোমাক যে কেনেকৈ বুজাম, এনে লাগি গৈছিল যেন মই জীৱনৰ সৰ্বোচ্চ সুখ পাই গ'লোঁ, মানে এক বুজাব নোৱাৰা আনন্দ। আৰু ফাইনেলি গম পালোঁ তুমি আছামিজ ডিপাৰ্টমেণ্টৰ আছিলা। আজিও পাহৰা নাই সেই ফাৰ্ষ্ট তোমাক লগ পোৱা, ইমান বিচাৰি বিচাৰি। তেতিয়া এটা কথা গম পালোঁ জানা, আমি যিমানেই নিবিচাৰোঁ কিয় কাৰোবাক লগ পাবলৈ বা চাবলৈ, ভাগ্যত থাকিলেহে লগ পোৱা যায়। কিন্তু মই এইবোৰ কেতিয়াও বিশ্বাসেই কৰা নাছিলোঁ। কিন্তু কেতিয়াবা যেন বিশ্বাস কৰিব লগাত পৰি যায়। পৰিস্থিতিয়ে কেতিয়াবা এনেকুৱা চিটুৱেশ্যন ক্ৰিয়েট কৰি দিয়ে নিবিচাৰিলেও বিশ্বাস কৰিবলৈ। তুমি বাৰু কিয় ইমান চিম্পুল আছিলা যে তোমাক দেখিয়ে তোমাৰ প্ৰেমত পৰি গ'লোঁ। সেইদিনা মই বাছৰ পৰা তোমাৰ ডিপাৰ্টমেণ্টৰ ওচৰতে নামি দিলোঁ য'ত তুমি নামিছিলা। তোমাৰ পিছে পিছে গ'লোঁ, কোনটোনো ৰুমত ক্লাছ কৰা চাই আহিলোঁ। তুমি কিন্তু মোলৈ নটিচ কৰিছিলা যে কোনোবা ল'ৰা এজনে তোমাক ফ'ল' কৰি আছে। কিন্তু ময়ো ইউনিভাৰ্চিটিৰ এজন পপুলাৰ ল'ৰাই আছিলোঁ দিয়াচোন, যিহেতু বিভিন্ন ছ'চিয়েল এক্টিভিটিত লাগি থাকোঁ। সেইবাবে সকলোৱে চিনি পায়, বহুতে ভয়ো কৰে, অলপ জেঙো আছিলোঁ দিয়াচোন। কিন্তু তুমি আহিহে সকলো খেলি মেলি কৰি দিলা। তাৰপিছত কি আৰু, তুমি আগে আগে মই পিছে পিছে, তুমি অহা বাটত মই ৰখি থাকোঁ তোমাক চাবলৈ। মোৰ যেন ইউনিভাৰ্চিটিৰ সেই লাষ্ট ইয়েৰটো তোমাক চাওঁতেই গ'ল। আজিও মনত পৰিলে বহুত কষ্ট পাওঁ জানা, বহুত। তোমাক নিজৰ কৰিবলৈ যে কিমান চেষ্টা কৰিছিলোঁ। আজি এটা কথা বেয়া লাগে যে কিয় মই তোমাক ভাল পাইছিলোঁ।